Assalamualaikum everyone, welcome back to my channel Toslima's lifestyle. তো সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু সকলোকে আশা কৰিছোঁ যে সকলোৱে ভালে আছে, কুশলে আছে। তো আজিৰ ভিডিঅ'টো ৰাতিপুৱা দেখিছেই, মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু সম্পূৰ্ণ চাই থাকিব, দিনটো কি কৰোঁ কি নকৰোঁ আৰু সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চাই থাকিব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তাকে কমেণ্টত অলপ জনাব, তেতিয়া মই তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো এয়া চাইছে ৰাতিপুৱাৰ ঘৰ চৰ সাৰিলোঁ, এতিয়া চাহটো বনাই লৈছোঁ, চাহটো খাই ল'ম। খোৱাৰ পিছত আৰু মাহঁতৰ ঘৰতো মাতিছে, ৰাতিপুৱা অলপ ফাহিমাক লৈ যাওঁ। তো এইফালে দেখিছেই দুটা চাহ খাই আছোঁ আৰু এইফালে এইটো হৈছে মাহঁতৰ ঘৰত চাহ, ৰাতিপুৱাৰ চাহ। তো সেয়া চাইছে এইটো ফাহিমা আৰু মই গৈ আছোঁ, তাই কিবা কিবি কৰি আছে। তো ভাল লাগিছে, কথা ক'বলৈ শিকি আছে ন, মাশাল্লাহ। আৰু সকলোৱে দোৱা কৰিব যাতে বেটীজনী ভালে থাকে, ভালে কুশলে থাকে। অলপ চৰ্দি হৈ আছে আৰু চৰ্দি হ'লেও এই যি গৰম কি পিন্ধাব কাপোৰ, চ' এনেকৈয়ে ৰাখিছোঁ। আৰু আজি অলপ বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা আছে যিহেতু, আৰু মাও কৈছে অলপ আহিবলৈ, মানে পিঠা বনাইছে, কিবা পিঠা খাবলৈ যাবলৈ কৈছে। আৰু এইটো দেখিছে ভাইটিয়ে দোকান খুলি লৈছে আৰু মছজিদটো যে বনাই আছে দেখুৱাইছিলোঁ অলপকৈ সেইটো। তো মাহঁতৰ ঘৰৰ পৰা খাই বৈ আহিলোঁ, খাই বৈ আহি গ'লোঁ, মানে পানীটো চেঞ্জ হৈ থাকে ন, ছোৱালীজনীৰ কাৰণে অলপ প্ৰব্লেম হ'ব, সেইকাৰণে ঘৰতে গুচি আহিলোঁ। আহি মাক জীয়েকে গা ধুই কাপোৰ গা ধুম বুলি ওলাই লৈছোঁ, ছোৱালীজনীক গা ধুৱাই ল'লোঁ। এয়া শুই আছে এতিয়া ধুনীয়াকৈ, শুৱাই ল'লোঁ। এতিয়া মই এইফালে কিবা কিবি কাম আছে এইখিনি কৰি ল'ম, আৰু অলপ কাপোৰ আছিলে এইখিনি আম্মাই ধুই দিলে আৰু বাকীখিনি মই ধুম। আৰু এইটো আম্মাৰ ৰুমটো অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আম্মাই আকৌ হৈছে বিচনাটো এনেকৈয়ে থাকক, তো সেইকাৰণে এনেকৈয়ে থৈছোঁ। আৰু নতুন বিচনা এটা ল'ব লাগিব আম্মাৰ কাৰণে। আৰু এইটো দেখিছেই মই গা পা ধুই বনাই মেলি আজৰি হৈ আহিছোঁহে, তাই এইফালে খাই বৈ ল'লোঁ বাৰু, নোখোৱা নহয়, খাই বৈ মই এতিয়া টিভি চাবলৈ লৈছোঁ। এইটো চাক, তাই অলপ উঠি কিবা কিবি হাল্লা কৰি আছে, হাল্লা কৰে মানে টিভিৰ চাউণ্ডটো অলপ পাই মানে চাবলৈ বিচাৰে। আৰু এইটো চাওক মই টিভি চাবলৈ লগাই লৈছোঁ টিভিটো, আৰু তাই এতিয়া অলপ চাউণ্ড হৈছে ন, সেইকাৰণে চাই আছে। আৰু মই এইফালে শুই ল'লোঁ, আম্মাই ক'ৰবাত গ'ল। তো এইটো দেখিছেই দিনটো মানে গৰম পেলাইছে নহয়, কি ক'ম, ইমান গেলা গৰমত আৰু সহ্য হোৱা নাই। দুটা ফেন লগায়ো গৰম সহ্য হোৱা নাই একেবাৰে, কি ক'ম। যেতিয়া লাইন যায় কি অৱস্থা হয়, যিবোৰৰ ইনভাৰ্টাৰটো নাইকিয়া। তো গৰমটো আল্লাই কমাই দিয়ক, চবেই অলপ দোৱা কৰক। একেবাৰে বেলিটো মানে পুৰি যাওঁ যেন লাগে। আৰু এইটো ছানৰাইজহঁতৰ ঘৰৰ পৰা অনা ফুলপাহ ইমান দিন বছৰ ক'ব লৈছোঁ, ইমান দিন ৱেইট কৰাৰ পিছত এতিয়াহে ফুলিছে। ফুলাৰ পিছত মই অলপ ভিডিঅ' কৰি ল'লোঁ। আৰু এই দুপৰীয়া যে বনাইছিলোঁ চাইছে পটল ভাজা, সেইটোও অলপ ফটো মাৰি থৈছিলোঁ, এইটোৱে আপোনালোকক দেখুৱালোঁ। তাৰপিছত আৰু কাম বন নাই, কি কৰিম, বহি আছোঁ, টিভি চালোঁ। পাছত ইজনাৰা আহিলে, তো ইজনাৰা অহাৰ পিছত তাই পাস্তা এটা লৈ আহিছিলে, তো সেই পাস্তাটোৱে বনাই আছোঁ। এইটো দেখিছে গোটেই যোগাৰ কৰি লৈছোঁ, অলপ ভাজা টাইপ বনাম। আৰু এইফালে শ্বৰ্ট ভিডিঅ'ৰ মোৰ এটা কণ্টেণ্ট এটা হৈ যাব, তো সেইকাৰণে আৰু শ্বৰ্ট চাব সকলোৱে। এইটো দেখিছে গোটেই কিবা কিবি দিবলৈ আছিলে, এইখিনি দি ল'লোঁ একদম চিম্পুলকৈ, মানে চচ একোৱেই নাই, এতিয়া পটককৈ লৈ আহিছে ন, সেইকাৰণে আৰু এনেকৈয়ে বনালোঁ। আৰু খাই বিৰাট টেষ্টি হৈছিলে। এইফালে এতিয়া পাস্তা মছলাটো দি দিলোঁ, দিয়াৰ পিছত আৰু অলপ জালুকৰ গুড়াও ওপৰত ছটিয়াই দিছোঁ, খাবলৈ আৰু বেছি টেষ্টি হৈ গৈছে। তো এইটো দেখিছেই মই বনাই লৈ আছোঁ। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যনটো অল কৰি ল'ব, যাতে নতুন ভিডিঅ' দিলে আপোনালোকে সকলোৱে জল্দি পাই যায়। আৰু দেখিছে এইটো পাস্তাটো কিমান টেষ্টি হৈছে, পাস্তা খাই আছোঁ আৰু মজা লৈ আছোঁ টিভিত, প্যাৰ তুনে কিয়া এইটো চেনেলত। তো এইটো দেখিছে মোৰ গোলাপ কি ধুনীয়াকৈ ফুলিছে, আৰু নয়নতাৰা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ তেন্তে, বাই বাই, ভালে থাকক, সুস্থ থাকক।